সো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ' মানে এটা মেমৰি আৰু আমাৰ মেমৰি হিচাপত মই বনাইছোঁ ভিডিঅ'টো কাৰণ পাছত যদি আমাৰ ইচ্ছা যায় মন যায় চাবলৈ তেতিয়া যদি তাৰ মনত পৰে চাম আৰু কথাটো হ'ল এনেকুৱা আজি মানে আমাৰে এজন ষ্টাফ আমি 3 বছৰ ধৰি একেলগে কাম কৰিলোঁ সি মানে আজি আমাৰ পৰা বিদায় ল'ব কাৰণ সি নিজকে কিবা এটা কৰিম বুলি ভাবিছে তো আমিও খুব ভাল লাগিছে আমাৰো বেয়াও লাগিছে সি যাব কাৰণে আমাৰ বেয়া লাগিছে কিন্তু সি কিবা এটা কৰিম বুলি কৈছে নিজকে তো সেইকাৰণে আমাৰ ভালো লাগিছে তো আমাৰ ছাৰেও ক'লে যে সি যিহেতু যাবৰ কাৰণে আমি কিবা এটা আয়োজন কৰোঁ দে তাৰ কাৰণে সৰু সুৰাকৈ যিখিনি পাৰোঁ আৰু তো গতিকে আমি সেইখিনি কৰিবলৈ গৈ আছোঁ এতিয়াতো নহয় এতিয়াতো আবেলি হৈছে কাৰণ আমাৰ এটা দোকান খোলা আছেতো তো আমি ভাবিছোঁ ৰাতি 10:30 মানে কৰিম আৰু কিবা মানে ছাৰপ্ৰাইজ আৰু তাৰ কাৰণে আৰু সি আমাৰ পৰা যাব যিহেতু পাছত লগ পাম নাপাম সেইটো মানে কোনেনো গম পায় পাছৰ কথা তো গতিকে আমি এতিয়া আয়োজন কৰিছোঁ কিবা এটা তো সি এতিয়া গম নাপায় আৰু তাৰ নামটো হ'ল আলামিন আলি সি একেলগে আমি 3 বছৰ কাম কৰিলোঁ ভালে হওক বেয়া হওক কাজিয়া লাগিলোঁ কিবা লাগিলোঁ তো গতিকে তাৰ ভৱিষ্যতটো আগলৈ ভাল হওক তো তাকে কামনা কৰিম তো এতিয়া নহয় আকৌ আমি ৰাতিহে কৰিম আৰু দেই এতিয়া মই জাষ্ট কৈ থৈ দিছোঁ আৰু যে চাব চ' গাইজ আমাৰ এতিয়া টাইম হৈ গ'ল ফেয়াৰৱেল পাৰ্টি আৰম্ভ হ'ল আৰু এতিয়া আমাৰ আনৰদে তেওঁক শুভেচ্ছা দি আছে তাৰপাছত ছাৰে ক'ব কিবা আকৌ ছাৰ আমাৰ মনোজ ছাৰো বহি আছে মনোজ ছাৰো ক'ব বাকী আমাৰ গোটেই ষ্টাফে তাক শুভেচ্ছা জ্ঞাপন কৰিব যাতে তাৰ লাইফটো ভাল হওক আগলৈ তো গতিকে আমাৰ আনৰদে কি কৈ আছে শুনক আৰু বাকী চবেই ক'ব অলপ অলপকৈ যিখিনি পাৰে যোনে পাৰে আৰু সেইটো কাৰণে আমি গোটেইখিনি আজি লগ হয় তেওঁক আজি আমি এটা ফেয়াৰৱেল হিচাপত আমি যেনেকুৱা কৰিব লাগিছে এনেকুৱা কৰিব নোৱাৰিলোঁ যিহেতু সময়টো খুব কম আৰু আমাৰ আৰু এজন ছাৰ আছিল তেখেত আজি আহিব নোৱাৰে এই লাইটকেইটা জ্বলাই দিছোঁ আমি আশা কৰিছোঁ এই লাইটকেইটা জ্বলাই তেওঁ ইমান বছৰ আমাৰ লগত থাকি পেলাই চবৰ লগতে সুন্দৰভাৱে তেওঁ নিজৰ কামখিনি কৰি পেলাই যায় কাৰো লগত আমি শুনাটো কাৰো লগত এনেকুৱা ভাল বেয়া হোৱা নাই আৰু জানা নাজানা তেওঁ হয়তো কিবা ক'ব পাৰে আৰু ক'বলগীয়াটো এনেকুৱা বহুত থাকে কিন্তু সময় কম মই তেওঁক এটাই অনুৰোধ কৰিছোঁ যে সদায় মালিকৰ লগত য'তেই নকৰক কিয় আপুনি নিজে কৰিব বা অন্য এটা কৰিব মালিকৰ লগত খুবেই ভাল থাকি পেলাই যাব লাগে আৰু আপোনাক মই সেইটো কাৰণে ভাল পাইছোঁ যে আপুনি মালিকক জনাই পেলাই গৈ আছে যে মই কিবা এটা কৰিম ছাৰ সেইটো কাৰণে মালিকেও নিশ্চয় ভাল পাইছে আজি নহ'লে এনেকুৱা অভিনেতা চবেই বিচাৰে আমিও চাকৰি কৰিছিলোঁ আমিও আশাত থাকোঁ যে মই চাকৰি এৰিলে মালিকে আমাক সন্মান দিয়ে যেন এই কোম্পানীৰ পৰা যাব মালিকো আজি গৌৰৱ ফিল কৰিব যে মোৰ ষ্টাফ এটাই নিজৰ এখন দোকান কৰিবলৈ গৈছে যিহেতু সেই ব্ৰেণ্ড নেমটো আপুনি পাইছে কেফে লিভিয়াৰ পৰা আজি যদি কেফে লিভিয়াৰ যদি নাথাকিলে হয় হয়তো আপুনি এইটো অপৰচুনিটি নাপালে হয় আপুনি সেইটো সাহ কৰিছে আপুনি কেফে লিভিয়াৰ এটা বেনাৰৰ তলত কাম কৰাৰ কাৰণে লগতে আপোনাৰ লগত যিটো আপোনাৰ যিটো ইনচাৰ্জ গুৰু কুকিঙৰ তেখেতেও আপোনাক বহুত ছাপৰ্ট কৰিছে মই যিখিনি সময়লৈ ইয়াতে আছোঁ মই দেখা পাইছোঁ এই ৰিয়াজেও আপোনাক চাইছে যিখিনি পাৰিছে শিকাব চেষ্টা কৰিছে আপুনি নিজৰ তিনিবাৰ চেষ্টা কৰিছে সেইটো কাৰণে আজি ওপৰলৈ আপোনাক ইমান আগত যাবলৈ এটা ৰাস্তা কৰি দিছে মই আশা কৰোঁ আপোনাৰ বিজনেছটো যেন ভালদৰে চলক মানে কিবা সুবিধা অসুবিধা হ'লে আপুনি অনাৰৰ লগত আহিবও পাৰে আকৌ আলোচনা কৰিব পাৰে মই ক'বলগীয়া নাই আৰু মই শুভেচ্ছা দিছোঁ আপোনাক যেন আপুনি ধুনীয়াকৈ নিজৰ দোকানখন চলাই মানে সক্ষম হ'ব আৰু ৰিলেশ্যনটো সদায় মেইনটেইন কৰিব আপুনি যদি আমাক এৰি যাই আছে ৰিলেশ্যন এটা ৰাখিব চেষ্টা কৰিব কিয় সুখ দুখ মানুহ চবৰে থাকে সুখত যেনেকুৱা মালিকে আপোনাক চাইছে কেতিয়াবা মালিকৰ যদি অসুবিধা হয় আপোনাক যদি কেতিয়াবা দৰকাৰ কৰে আপোনাক যদি বিচাৰে আপুনি পৰাপক্ষত মালিকক অহাৰ চেষ্টা কৰিব কেতিয়াবা হ'বও পাৰে সেইটোৱে মই আপোনাক অনুৰোধ কৰিছোঁ যে মালিকক আপুনি আঘাত নিদিব যিহেতু আমি এটা কোম্পানী চাকৰি কৰি আছোঁ সেই কোম্পানীৰ পৰা যাবলৈ হ'লে খুব দুখ লাগে মালিকক বেছি দুখ লাগে এটা ষ্টাফক এৰিব এতিয়া নতুন এটা ষ্টাফ যেতিয়া আহিব আপোনাৰ জেগাত সেই ষ্টাফটো আপোনাৰ তাতে পাম নে নাই সেই মালিকটো
তেওঁৰ লগত এডজাষ্ট হ'ব কি নাই সেইটোৱে কথা। আপুনি আপোনাৰ ওচৰত মই এতিয়া অনুৰোধ কৰিছোঁ, যদি কেতিয়াবা মালিকে যদি কেতিয়াবা দৰকাৰত বিচাৰে তেনেহ'লে আপুনি যোগাযোগ কৰিব আৰু এইটোৱে কথা। ধন্যবাদ। এতিয়া মই আমাৰ মেইন যোনজন মানে স্বত্বাধিকাৰী, যোনে মানে মই মালিকেই যে অকল চব নহয়, যোনে মানে গুৰু দায়িত্ব ৰাখিছে এখন ৰেষ্টুৰেণ্টত, যাৰ মেইন ইম্পৰ্টেঞ্চ থাকে, সেইটো হেড চেফজন। তো হেড চেফজনৰ লগত আজি আমি যোনটো সমাৰোহৰ কাৰণে আমি লগ পাইছোঁ গোটেইখিনিয়ে, যে এজন আমাৰ পুৰণি ষ্টাফ, মানে আমাৰ কেফেৰিয়াক যে আজি মানে এটা ব্ৰেণ্ড নেম ক্ৰিয়েট কৰিছে, তেওঁৰ যথেষ্ট সহযোগিতা আছে আৰু আগন্তুক দিনলৈও তেওঁ আমাৰ সহযোগিতা আগবঢ়াব, সেইটো মই আশা কৰোঁ। পিছত বাৰু নকওঁ। এতিয়া মই তেওঁৰ লগত যোনটো লগত যোনে মানে সদায় আছে, তেখেতক দুই এষাৰ মই ক'ব বিচাৰিম। ৰিয়াজক মই এটা মঞ্চলৈ মাতিছোঁ। পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ ছাৰ ছাৰ চবকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ যিমান ষ্টাফবৃন্দ আছে সকলোখিনিয়ে ভাল, কিন্তু মই আলামিলক বহুত ভাল পাইছিলোঁ, কাৰণ চবকে ভাল পাওঁ, কিন্তু আলামিলক মই একফালৰ পৰা ভাল পাইছিলোঁ যে সি কাৰো লগত কাজিয়া পেচাল বা কাৰো একো হেৰি নাই, মানে তাৰ আমাৰ নিজৰ কামলৈ মতলব, একো বেলেগ হেৰি নাই। মোৰ কোনোদিন মোৰ ওপৰত সুযোগ দিয়াৰ কাৰণে। তো আলামিনক মই যেতিয়াৰ পৰা আমি ষ্টাৰ্ট হৈছিলে তাৰ কেইদিনমান পাছৰ পৰা আমি লগ পাইছোঁ, কাৰণ সি ইফালে কলত কৰি আছিলে, তাৰপাছত আৰু আমাৰ কিবা মিটিং হোৱাৰ পাছত উদ্যোগ আহিলে, খুব ভাল ল'ৰা। তো তাৰ ভৱিষ্যত আৰু আগলৈ যাম, ভাল দোকান, এখন দোকান দিছে, পাছত আৰু 3-4খন তাৰ দোকান হওক। তো তাকে মই তাৰ সফল হওক ভৱিষ্যত, তাকে মই কামনা কৰিছোঁ। আৰু মোৰ এইখিনিয়ে, আৰু মোৰ বেছি ক'বলৈ নাই, ঠাণ্ডা ল'ৰা, যেনেকৈ কাজিয়া পেচাল কাজিয়া হোৱা নাই তাৰ আগলৈকে নহওক কাৰো লগত, মই এইখিনিয়ে কামনা কৰিম। এইখিনিয়ে ইয়াৰ পাছত মই আমাৰ আলতাফক অলপ তাৰ মনৰ যিখিনি আছে ক'বলৈ মই অনুৰোধ কৰিম। কি কয় খুবেই ভাল কৰিছে। এতিয়া যাব খোলাইছে এটা সুবিধা পোৱাৰ কাৰণে, কিন্তু মালিককো কোনো ধৰণৰ দুখ দিয়া নাই, আমাকো কোনো ধৰণৰ দুখ দিয়া নাই। আমাৰ বেয়া লাগিব, ইমান দিনে কাম কৰি আছিলে, ভাল লাগি আছে এতিয়া মানে তেওঁ সুবিধাটো পোৱাৰ কাৰণে। তথাপিতো তেওঁতো যাবই, ছাৰো কৈছে মানে আমি এখন মিটিং কৰিম, এটা কেনেকৈ মিলিম কৈফালে গ'লে তাৰমানে চব কৰি নোকোৱাকৈ যিসকলে কাম কৰি যায় তেওঁলোকৰ মানে বহুত উপায় থাকে। সেইকাৰণে আজি আমাৰ এইখিনি কৰিব সময় পাইছোঁ। মই বেছি নকওঁ, আলামিন এজন ভাল ল'ৰা আছে, কাজিয়া পেচাল নাই, আৰু আমাৰ ষ্টাফৰ কোনোবাই কিবা ক'ব বিচাৰিলে আলামিনে ক'ব পাৰে, আৰু পিছত আলামিনে কিছু কথা ক'লে ভাল লাগিব। ধন্যবাদ। তো গাইজ, এইজন হ'ল আমাৰ বিদায় লোৱা ব্যক্তিজন, আৰু সি তাক কিবা ক'বলৈ দিছে অলপ, সি অলপ নাৰ্ভাছ হৈছে বাৰু। নাৰ্ভাছটো হ'বই দিয়কচোন, কাৰণ আমাৰ অভ্যাসটো নাথাকে দিয়কচোন এনেকৈ কথা কোৱা স্পীকাৰ লৈ পেলাই। তো ময়ো কিবাকৈ কৈছোঁ আৰু অলপমান, সকলোৱে তাক শুভেচ্ছা জনাইছে। কাৰো অভ্যাস নাথাকে দিয়কচোন, কাৰণ আমাৰ কামেই বেলেগ, আৰু এইটো ইয়াতে স্পীকাৰ লৈ মানুহৰ আগত কথা কোৱাটো বহুত মুস্কিল হয় আমাৰ। তো তথাপি সি ট্ৰাই কৰিছে, সি যিহেতু আৰু যাব, তো আমাৰো বেয়া লাগিছে, তাৰো বেয়া লাগিছে চাগে নিশ্চয়, কাৰণ আমি বহুত দিন একেলগে কাম কৰিছোঁ। গতিকে তাৰ ভৱিষ্যতটো ভাল হওক, আৰু তো তাকে কামনা কৰিম। কিবা এটা কৰিব গ'লে আৰু ভাল কামৰ কাৰণে আৰু আগবাঢ়িব লাগিব। কিন্তু গোটেইকেইটা ল'ৰাৰ লগত কাম কৰি ভালে লাগিছে। আজি আমি ইয়াতে চবেই লগ পোৱাৰ এটাই উদ্দেশ্য আছিলে যে আমাৰ এজন ষ্টাফ, আমাৰ এজন কৰ্মী, মানে যোনে আমাৰ লগত আজি 5 বছৰ ধৰি জড়িত হৈ আছে, যোনে আমাৰ এই সংস্থাপনটোক এটা নাম দিছে, কেফেৰিয়া বুলি এটা ব্ৰেণ্ড নেম যেনেকৈ ক্ৰিয়েট হৈছে, তাতে আলামিন, মানে যোন মানুহ আজি যাৰ কাৰণে আমি ইয়াতে গোট খাইছোঁ, সেইজন হ'ল আলামিন। আমাৰ ইয়াৰ এজন চেফ আছে, তেখেতে আজি বিদায় ল'ব বিচাৰিছে। তেওঁ যোৱাৰ কাৰণে যথেষ্ট আৱেগিক, আমি যে বেয়া লাগিছে যে তেওঁ আমাৰ ইমান বছৰ জড়িত হৈ পিনে যে ওলাই যাব, কিন্তু নিজৰ কৰ্ম সংস্থাপন নিজে তেওঁ কৰিব বিচাৰিছে। আমি সেইটো কাৰণে সদায় তেওঁক আগবঢ়াই লৈ যাব লাগিব। সেইটো কাৰণে মই তোমাক শুভেচ্ছা জনাইছোঁ যে তুমি আৰু আগবাঢ়ি যোৱা, যেনেকৈ আৰু কোনোবাই ক'লে যে আৰু এখন নহয় 3খন দোকান খোলা,
আৰু বেলেগকো এনেকুৱা উৎসাহ দিয়া যে কৰিবৰ কাৰণে ময়ো নিবিচাৰোঁ যে এজন ষ্টাফে যে ইয়াতেই জড়িত হৈ থাকিবলৈ আমাক যিমান দিনলৈকে ভাল পাই থাকিব সিমান দিনলৈকে থাকিব তাৰপিছত নিজৰো কিবা ইচ্ছা থাকিব পাৰে কৰিবৰ কাৰণে সেইটোত কেতিয়াও বাধা নাই চবৰে এটা নিজৰ নিজ ইচ্ছা থাকে কৰিবৰ কাৰণে কিন্তু আজি এখন তুমি আলামিন যোৱাৰ কাৰণে আমাৰ আজি এখন হাত কাটি যোৱাৰ নিচিনা হৈছে কিয় মমো মানে আলামিন আছিলে আমি চবেই জানো আজি মমো আলামিন যোৱাৰ কাৰণে আমাৰ এটা দুখ মানে যথেষ্ট দুখ লাগিছে এতিয়া চবেই ফূৰ্তি কৰিছে বেলেগ কথা যোনদিনাখন আলামিন গুচি যাব 1 তাৰিখে সেইদিনাখন চবৰে দুখ লাগিব যে এজন ভাল ল'ৰা গুচি গ'ল ইয়াতে কোনোবাই কৈছে আলামিনে আজিলৈকে কাজিয়া কৰা নাই এখন এটা জেগাত যেতিয়া 20 জন কৰ্মী যেতিয়া কাম কৰিব কেতিয়াবা টুটু মেমে হ'বই মই যেনেকৈ সদায় কওঁ যে পাকঘৰত যেতিয়া কাঁহী পাতি থাকে বাজনা বাজেই কেতিয়াবা তো কোনোবাই কাজিয়া কৰে সেইটো কাৰণে কোনো ভাল বেয়া নহয় কোনো বেয়া হ'ব নোৱাৰে খঙৰ আগত কোনোবাই কৰে আলামিনে হয়তো খুব ঠাণ্ডা তেখেতে দুই কথা কাৰোলৈ কাজিয়া নকৰে নিজৰ কামৰ লগত মতলবত থাকেহি তো সেইটো তেওঁৰ এটা গুণ চবৰে গুণ আছে ইয়াতে কোনো বেয়া নহয় চব ভাল কাৰোবাৰ খঙৰ আগত কোনোবাই কৈ দিয়ে আৰু আল্টাফে গ'লে কোনোবাই আগবাঢ়ি গ'লে আমি চবেই ভাল পাওঁ বা কৈ পিনে গ'লে ভাল পাওঁ ইয়াৰে এজন ষ্টাফো বেয়া নহয় কালি সি কি উদ্দেশ্যলৈ কৈছে মই বুজি পাইছোঁ যে আমাৰ এজন ছিনিয়ৰ ষ্টাফে মানে কালি ফোন কৰি গৈছে একো দুখ নাই তেওঁ হয়তো চাগে আকৌ ঘূৰি আহিব তেওঁ খঙৰ আগত গৈছে কি কিবা জলফিন দিয়ে নাই मीटिंग में रहेगा किया हम लोग का सबसे ऑल द बेस्ट आता से गान का मानो ना ऑल द बेस्ट कभी अलविदा कभी अलविदा ना সো গাইজ ফাইনেলি আমাৰ ফূৰ্তি কৰিলোঁ ডান্স কৰিলে ইমান ভিডিঅ' নকৰিলোঁ আৰু কাৰণ বহুত দীঘল হৈছে অলৰেডি ভিডিঅ'টো আমি মেইন জেগাখিনি যিখিনি তাক আমি শুভেচ্ছা দিছে সকলোৱে মিলি আমাৰ গোটেই ষ্টাফে মিলি তো সেইখিনি ৰেকৰ্ড কৰিলোঁ এতিয়া ফাইনেলি আমাৰ খোৱা সময় হৈ গ'ল সকলোৱে বহিছে খুব ভাল লাগে আগতে যেতিয়া আমি বাৰ্থডে পাতিছিলোঁ এনেকৈ খাইছিলোঁ তো এতিয়া সেই নোহোৱা হৈ গৈছে দিনে দিনে লাহেকৈ তো তথাপিও আমি এদিন আজি ট্ৰাই কৰিছোঁ যে সকলোৱে বহি পেলাই খাইছোঁ আমাৰ ছাৰ আছে আনোৱাৰ দা আছে আৰু মনোজ ছাৰ আছে সকলোখিনিয়ে বহি পেলাই খাই আছে ধুনীয়াকৈ খুব ভাল লাগে এনেকৈ বহি পেলাই খালে দিয়কচোন তো আজি তাৰ ফাইনেল ডে সি যাব আমাৰ পৰা তো পাৰ্টি এটা দিছে সৰুকৈ আমিও তাক কিবা এটা দিছোঁ যিখিনি পাৰিছোঁ আৰু কাৰণ ইমানটো আমাৰ শক্তি নাই দিয়কচোন যিমানখিনি পাৰিছোঁ আমি দিছোঁ আৰু ধুনীয়াকৈ সকলোৱে মিলি খাইছোঁ ৰাতিও হৈছে প্ৰায় 12:30মান বাজিলেই চাগে তো গতিকে আকৌ এবাৰ ক'ম তাৰ লাইফটো আগলৈ যিকেইটা দিন আহিব খুব ভাল হওক তো তাকে আমি সকলোৱে আশীৰ্বাদ কৰিম আৰু তাৰ জীৱনটো যে লাইফটো আৰু হওক 2-3খন দোকান আৰু ল'ব পাৰে যাতে আৰু তাক দেখি আমাৰ ল'ৰাবিলাকেও ইনস্পায়াৰ্ড হ'ব আকৌ সকলোৱেও চেষ্টা কৰিব নিজে কিবা এটা কৰাৰ তো নোৱাৰালৈকে আমি ছাৰৰ লগতে থাকিম একেলগে কাম কৰি থাকিম মিলিজুলি তো কাজিয়া পেচালটো কেতিয়াবা হয় আৰু দিয়কচোন কাজিয়া পেচাল হ'ব আকৌ ভালো হ'ম আমাৰ আল্টা ভাত খাই আছে ফাইনেলি লাষ্ট